that little mouse, 'cause I'm an albatross. I'm an albatross. Hello guys, welcome to my first vlog. আৰু আজি মই যাব লৈছোঁ লখিমপুৰ। এতিয়া ৰাতিপুৱা 4:05মান বাজিছে। মই আমাৰ নদীৰ কিনাৰতে ওলাই আহি মেলি মোৰ লগৰটো বাইকখন ভাল কৰাব লৈ যাব লাগে। চ' লখিমপুৰ যাম বুলি ভাবিছোঁ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। একচুৱেলি আমাৰ ঢকুৱাখানাত KTMৰ ডিলাৰ নাই, আৰু আমাৰ যদি KTM বাইক ভাল কৰাব হয় দেন লখিমপুৰ যাব লাগিব, নহ'লে ডিব্ৰুগড় লৈ যাব লাগে। সেইকাৰণে আমি ডিব্ৰুগড়টো এতিয়া নাযাওঁগৈ। এতিয়া এনেই লকডাউন জিলাটোত ইখন জিলাৰ পৰা ইখন জিলালৈ যাব নিদিয়ে বোলে। সেইকাৰণে আমি ডাইৰেক্ট লখিমপুৰ যাম, যিহেতু আমাৰ ডিষ্ট্ৰিক্ট লখিমপুৰ হয়। লখিমপুৰত গৈ মেলি আমি ভাল কৰাব ট্ৰাই কৰিম, আৰু যদি ভাল কৰিব পাৰোঁ, পাৰ্টবিলাক যদি পাই যাওঁ। এই বাইজাৰ লাগিব দেই, অলপ দাঙি দিয়া। এই দাঙি দিয়ক। ডিলাৰ খোলা নাই, সেইকাৰণে ৰখি আছোঁ মানে আমি। খুলিল ডিলাৰ লখিমপুৰ। ইমান টাইম ৰখাৰ পিছত এতিয়া বাইকখন ভাল কৰিব লৈছোঁ, আৰু মানুহজন আহি পাইছেহে মানে এতিয়া ভাল কৰিব। Ready to rest. Tired. Headlight है ना यार। ইমান বাইক বেয়া হৈ আছে চাওক। ATMৰ পৰা পইচা উলিয়াব লৈছোঁ এতিয়া। লাইন ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন। beauty of nature.
ফাইনেলি আমাৰ বাইক বনাই কমপ্লিট হৈ গ'ল। এতিয়া আমি ৰাতিপুৱা ভাত খাব যাম হোটেলত। খানা পিনা খালি আমি এতিয়া যামগৈ আৰু হোটেল বৰ্ণিত। এতিয়া আমি আছোঁ খেলমাটিত। এতিয়া আমি ডাইৰেক্ট ঢকুৱাখানা যাম। ঢকুৱাখানা নোযোৱাৰ আগতে মোৰ লগৰ ল'ৰা এটা লগ কৰি ল'ম ইয়াতে লখিমপুৰতে। তাৰপিছত আমি ঢকুৱাখানা গুচি যামগৈ আৰু আজি। তো চাই থাকক আগলৈ। তো ফাইনেলি আমাৰ চব কাম হৈ গ'ল। এতিয়া আমি ডাইৰেক্ট হাই ৰোডেদি হৈ নাযাওঁ। কি ঘাট আছিলে, গাঘৰ ঘাটেদি যামগৈ এতিয়া। ইয়াত বহুত চেক চলি আছে ন, চেক পোষ্ট আছে বহুত আমাৰ ইয়াত। 1টা বজাৰ পৰা কাৰ্ফিউ হয়, সেইকাৰণে আমি ইমান ৰিস্কটো নলওঁ আৰু আমি গাঘৰ নদীয়েদি গুচি যামগৈ আৰু। তো চাই থাকক আগলৈ। ভিতৰত সোমাই চাওঁচোন। ফাইনেলি আমি এতিয়া ঘাগৰ ঘাট পালোহি আৰু এতিয়া ফেৰীত উঠি আছোঁ মই। আৰু আধা ঘণ্টামানৰ পিছত আমি ইয়াৰ পৰা ওলামগৈ আৰু। তামাম গৰম ভিতৰত, বাহিৰত আকৌ ৰ'দ। আপোনালোকক ফেৰীত কি চাগে আপোনালোকক দেখাই আছোঁ, 1 মিনিট চাই থাকিব ৰ'ব। চাওক, সাঁতুৰিব নজনাবিলাকৰ কাৰণে থৈ দিছে। সেইফালেও আছে, মই সাঁতুৰিব নজনাৰ কাৰণে ইয়াৰ কাষতে বহি আছোঁ। আৰু তলত চাওঁ না কেনেকুৱা সুৰংগ আছে। সেইফালে মেচিনটো আছে, একেবাৰে লাষ্টত সিমূৰত আছে। তাত কিবা ফেৰীৰ যোনজন চালক সেই মানে তাৰ পৰাই কণ্ট্ৰল কৰে আৰু। সেই একেবাৰে লাষ্টৰ মূৰত আছে, আন্ধাৰ তলত। আৰু মোৰ লগৰটো হৈ আছে, আমি দুটাই ভিতৰত সোমাই আছোঁ মানে। এতিয়া গোটেই মানুহ বাহিৰত আছে, এতিয়া সেইফালে চাখত আছে। ত' আমি তেনেকৈ যাব লাগিব আৰু যেনে তেনে কৰি তাৰ পৰাই। ভিতৰত গৰম হোৱাৰ কাৰণে ক'ত বহি আছোঁ চাওঁ ন, একেবাৰে কিনাৰত লাগি আছে। তামাম গৰম দেই। মোৰ লগৰটো বাইকখন ভাল কৰাবলৈ গৈছিলোঁ আজি লখিমপুৰলৈ। তো যেনে তেনে ভাল কৰি আনিলোঁ, হ'লেও গোটেইগাল নাপালোঁগৈ। কি নাপালোঁ? চকেট জবৰ নাপালোঁ। আৰু বেটেৰী কভাৰটো কভাৰো টেংকি কভাৰ এটা মানে কিবা হৈ আছে, সিদিনা হেৰাই থাকিলে মানে, সেইটো নাপালোঁগৈ। বাকী লৈ যাব লাগিব। এতিয়া আকৌ ডিব্ৰুগড় লৈ গৈ মেলি এইটো ঠিক কৰাবগৈ লাগিব। ইয়াত নাপায় মানে লখিমপুৰত, নাপায় মানে এতিয়া নাই মানে আমাৰ ইয়াত ষ্টক নাই বোলে এতিয়া লকডাউনৰ কাৰণে। ত' বহুত গৰম হৈছে আমাৰ ইয়াত। চাই থাকক ভিডিঅ'টো, এনজয় কৰক। ফেৰীত যোৱা এক্সপিৰিয়েঞ্চ কাৰ আছে কমেণ্ট কৰিবচোন তলত। থাকিবই পৰা নাই, ভিতৰতো থাকিব নোৱাৰি, বাহিৰতো থাকিব নোৱাৰি। বাহিৰত তামাম ৰ'দ দি আছে, কৰিব উপায় নাই। এতিয়া ফেৰী ষ্টাৰ্ট দিলে আৰু এতিয়া আমি ওলাই যাব লৈছোঁ আৰু ইয়াৰ পৰা। ইমান জলদি গুচি আহিলোঁ চাওক।
আৰু চব পাৰ হ'লোঁ আৰু আমি এতিয়া বাইক নমাব লাগে ডাইৰেক্ট যাব লাগে এইখন আকৌ পাৰ হৈ যাবগৈ তালৈ লখিমপুৰ আৰু গুৱাহাটী নদীখন পাৰ হ'লে লখিমপুৰ পাই যায় আৰু গুৱাহাটীৰ পৰা তেতিয়া আমি ডাইৰেক্ট ঢকুৱাখানা যামগৈ কেনেকৈ যাওঁগৈ আমি ৰাস্তা নাজানে দাদাই আমাক লৈ গৈছেগৈ ৰাস্তা দেখুৱাই দিব দাদাই কি ধুনীয়া নদী যে এয়া হ'ল ঘূনাসুতি ঘূনাসুতি এতিয়া জাষ্ট আমি ঢকুৱাখানা পাইছোঁহি তাৰপিছত আপোনালোক ইমান দেখুওৱা নহ'ল ঘূনাসুতিৰ পৰা পাৰ হৈ অহা আমাৰ বেটেৰী নাইকিয়া হৈ গৈছিলে বাটতে দোকান এখনত চাৰ্জ দি লৈছিলোঁগৈ আমি তাৰপিছত ভাই কেনেকুৱা লাগিলে আজি ভাল লাগিল পূৰা ভাল লাগিল আৰু আমাৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় দেন কি কৰিব লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু আপোনালোকে যদি আৰু ভিডিঅ'টো আৰু আহিব আৰু বহুত জলদি আহি যাব আমাৰ যদি ভাল পালে দেন কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু কি ভিডিঅ' লাগে আমাক জনাব দেন আজিলৈ ইমানতে সামৰিছোঁ আমি লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টাটা বাই বাই গুড নাইট